Welcome back to my new vlog. কি খবৰ আপোনালোকৰ যেহেতু গাইজ আজিৰ পৰা চৈতৰ মাহ পৰিলে সেই যোৱা 2 দিনমানৰ পৰা আমাৰ বতৰটো বাকি হৈছে মানে এনেকুৱা বতাহ দি আছে নহয় গাইজ এই বতাহত যি ধূলি বালি উৰাই নহয় এই ধূলি বালিবোৰ যদি গাইজ একদম মুখে নাকে সোমাই নহয় গাইজ গেৰাণ্টি আৰু বেমাৰ হ'বই সেই ভাবিলোঁ এই বতাহতে ময়ো আজি এটা কাম কৰোঁ মানে কামটো হৈছে চিলা উৰোৱা আজি আৰু কিমান গাইজ বতাহ নাই চাব পাৰে আপোনালোকে এই তথাপিও গাইজ আৰু আজি কিন্তু চিলা উৰামে সেই আৰু গাইজ এতিয়া একদম চিলাব নগৰ পাৰিম বাতৰি কাকত আনিব যাই আছোঁ ৰ'ব এতিয়া আৰু পুৰা একদম বাতৰি কাকত লৈ আহিলোঁ আমাৰ বৰমাহঁতৰ ঘৰৰ পৰা এতিয়া আৰু ঘৰত যাই পুৰা বনোৱাৰে কথা এতিয়া আৰু বাতৰি কাকতখন ইয়াতে বিচনাতে থৈ ল'লোঁ আৰু ভাত থৈ লৈ আহিছোঁ বাহিৰলৈ মানে এইবাৰ আৰু গাইজ নাৰিকলৰ পাত নিব লাগিব নাৰিকলৰ পাত বেছি নালাগে মাত্ৰ 2টা হ'লে সেই হ'ব সেয়ে আৰু এতিয়া নাৰিকলৰ পাত আনিবলৈ যাই আছোঁ আমাৰ ঘৰতে আছে নাৰিকলৰ পাত চাওক ইয়াৰ পৰাই মাত্ৰ 2টা নিলে হ'ব এতিয়া আৰু নাৰিকলৰ পাত 2টা কাটি লৈ চেলাব ধৰিছোঁ ৰ'ব কাৰণ নাৰিকলৰ ভিতৰৰখিনিহে লাগে মোক বাহিৰৰখিনি নালাগে সেয়ে চেলাই লৈছোঁ ৰ'ব আৰু এতিয়া পুৰা নাৰিকলৰ এই 2ডাল কাটি লৈ আহিলোঁ ৰ'ব এতিয়া আৰু মোক ঘৰৰ ভিতৰত যাই বনোৱাৰে কথা ৰ'ব যিহেতু এতিয়া গোটেইখিনি বস্তু হৈয়ে গ'ল সেয়ে আৰু ময়ো পুৰা একদম বিচনাতে চিলাখন বনাবলৈ ধৰিছোঁ ৰ'ব Suma mitha mon buja mor mon suma mitha mon ফাইনেলি গাইজ মোৰ একদম চিলা ৰেডি এতিয়া আৰু মাত্ৰ ইয়াত সূতাই গাঁঠিব আছে সেই এতিয়া আৰু সূতাখিনি গাঁঠি এতিয়া আৰু গাইজ এইটো গুলি নিব আহিছোঁ ৰ'ব গুলিখিনি গাঁঠিলে আমাৰ পুৰা একদম চিলা একদম গোটেই ৰেডি হৈ যাব ৰ'ব গাইজ গুলি পাই গ'লোঁ এতিয়া আৰু গাইজ পুৰা গাঁঠি চিলা উৰোৱাৰ কথা এতিয়া গাঁঠি ল'ব যায় কিনে মিলি এতিয়া পুৰা একদম গোটাই বনোৱা হৈ গ'ল একদম সূতা চূতা গাঁঠি দিলোঁ আপোনালোকক দেখুৱাইছোঁ এই চাওক পুৰা একদম সূতা চূতা গাঁঠি দিলোঁ এই চাব পাৰে এতিয়া আৰু গাইজ পুৰা একদম পথাৰত যায় আৰু একদম চিলা উৰোৱাৰে কথা ৰ'ব তো এতিয়া গাইজ পুৰা একদম চিলা আৰু একদম পথাৰলৈ যাইছোঁ ৰ'ব মই এই চাইডক এতিয়া আৰু পথাৰলৈ পুৰা একদম ফাইনেলি আজি আৰু পুৰা একদম চিলা উৰাই এৰিম গাইজ পুৰা যাই আছোঁ ৰ'ব এতিয়া তো গাইজ এতিয়া পুৰা একদম এখন পথাৰলৈ আহি পালোঁ এখন পথাৰতে মানে আজি গাইজ চিলা উৰাম ৰ'ব পুৰা খালী একদম ইয়াতে যাতে কোনো গছ গছনি নাই তাতে একদম চিলা নবজে একদম সেইখনতে বজাম সেই আৰু ময়ো একদম ইয়াত পথাৰলৈ নামি গ'লোঁ ৰ'ব এতিয়া আৰু গাইজ পুৰা পথাৰলৈ নামি আহিলোঁ আৰু ইয়াত এতিয়া চিলা উৰোৱাৰে কথা ৰ'ব একদম ইয়াতে আকৌ গাইজ চাওক মস্ত কোম্পানী এটাও আছে চাওক এইটো ইণ্ডাষ্ট্ৰি চাওক কি ডাঙৰ ইণ্ডাষ্ট্ৰি চাই লওক আপোনালোকে এতিয়া আৰু মোৰ ৰখি নাথাকি প্ৰথমে আৰু গুলিটোৰ ৰছীডাল অলপ ঢিলা কৰি দি পুৰা প্ৰথমবাৰ দৌৰিলোঁ ৰ'ব কিন্তু গাইজ প্ৰথমবাৰত কাম নহ'ল গাইজ এয়া চাওক চিলাখন পৰি গ'ল এতিয়া আৰু 2 নম্বৰ বাৰো ট্ৰাই কৰি চাওঁ ৰ'ব এতিয়া আৰু 2 নম্বৰ বাৰো ট্ৰাই কৰি চালোঁ গাইজ এয়া দৌৰিছোঁ ৰ'ব চাব পাৰে আপোনালোকে এয়া দৌৰিলোঁ কিন্তু 2 নম্বৰ বাৰো কাম নহ'ল চিলাখন নুৰিলে এতিয়া আৰু গাইজ লাষ্ট 3 নম্বৰ বাৰ এটাই ট্ৰাই কৰি চাম এইবাৰ উৰিব নুৰিলে আৰু গাইজ ডাইৰেক্ট ঘৰত গুচি যাম এতিয়া আৰু চিলাখনৰ গাইজ ৰছীডাল ছিঙিলে ৰ'ব এতিয়া আৰু মোক আৰু পুতুককৈ আৰু ৰছীডাল গাঁঠি লৈ 3 নম্বৰ বাৰ গাইজ ট্ৰাই কৰিছোঁ ৰ'ব চাওক দৌৰিছোঁ ৰ'ব গাইজ কি হয় চাওঁ ৰ'বচোন গাইজ উৰে নে নুৰে গাইজ অলপমান উৰিছে ৰ'ব চাওঁ ৰ'ব কি হয় গাইজ ফাইনেলি আৰু গাইজ চাই ল'ব আপোনালোকক চাওক গাইজ পুৰা ওপৰলৈ গুচি গ'ল চাওক আপোনালোকে গাইজ চাওক ফাইনেলি উৰি গ'ল মোৰ চিলা চাই লওক কি উৰি আছে আৰু ইভাগে মই উৰাইছোঁ পুৰা গাইজ চাওক কিমান ওপৰলৈ উৰি গৈছে চাওক ফাইনেলি গাইজ ছাকচেছ চাই চাওক গণেশগুৰিত তোমাক দেখো চান্দমাৰীত তোমাক দেখো মালিগাঁৱতো তোমাক দেখো য'তে ত'তে চিলা উৰুৱাই এতিয়া আৰু আহিছোঁ যেতিয়া একেলগে গাইজ মাছো মাৰি লৈ যাওঁ ৰ'ব আগতে মাছ মাৰিমে চাওক গাইজ অলপো পানী নাই চাওক
এতিয়া আৰু গাইজ ৰখি নাথাকি আৰু মই একদম পানীত নামি গ'লোঁ মই মাজেৰে গ'লোঁ আৰু বৰমাই কাষেৰে গ'লে যে গাইজ পূৰা ঠাণ্ডা লাগিছে দেই গাইজ কি ঠাণ্ডা পানী একদম এনেকৈ আৰু 4-5 বাৰ মাৰি আমি এই মাছ পালোঁ এইকেইটাই চাব পাৰে আপোনালোকে মাছ কিমান পালোঁ এইকেইটাই মাছ পালোঁ এতিয়া আৰু গাইজ মাছ মাৰি ঘৰলৈ যাই আছোঁ ৰ'ব আৰু মাছ চাছ নামাৰোঁ সেইকাৰণে আৰু ঘৰলৈ গুচি আহিছোঁ ৰ'ব তো গাইজ এতিয়া আৰু মাছ চাছ মাৰি আহি পূৰা একদম গা চা ধুই ল'লোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্তি কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই